itu pun ikan tinggi ya. Ya finally আমি আহি পালো এয়ারপোর্ট দেখ ললো পুনৰবাৰ স্বাগতম জনাইছো ধনহম ব্লগ চেনেল আশা কৰো আপোনালোক ভালে ভালে আছে এয়া বৰ্তমান আমি এয়াৰপোৰ্ট আহি পাইছো এয়াৰপোৰ্ট আমাক দুদুল ভাই থব আছিল দুদুল ভাই যাৱাৰ কথা আছিল যেটো যাব নোৱাৰিলে তেওঁ বিশেষ অভিধাত তেওঁ আমাক এতিয়া বিদায় দি কেনে যাব ওলাইছে ঘৰলৈকে এয়া সাজিদ আৰু মই বৰ্তমান এয়াৰপোৰ্টলৈকে গৈ আছো আপোনালোকক দেখুৱাই আছো গুড মৰ্নিং সুপ্ৰভাত এয়া বৰ্তমান টাইম হৈছে 6:20 আমি ঘৰৰ পৰা ৰাতিপুৱা সোনকালে উঠি আহি বৰ্তমান গৈ আছো ভিতৰলৈকে এয়াৰপোৰ্ট আমি আহি পালো আমাৰ লগত দুদুলো আহিছিল যেটো দুদুল যাব নোৱাৰিলে আমি সাজিদ আৰু মই বৰ্তমান এয়াৰপোৰ্টলৈকে গৈ আছো আপোনালোকক দেখুৱাইছো চাই থাকক এয়াৰপোৰ্টৰ বাহিৰৰ দৃশ্যটো চাই লওক লোকপ্ৰিয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটী আপোনালোকক ভিতৰৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম পাৰ্কিং বৰ্তমান আমি লাইনত থিয় হলো প্ৰৱেশ B1 এন্ট্ৰি কৰিলো ফাৰ্ষ্ট চেকিং আৰম্ভ স্কেনিং হৈ আছে বৰ্তমান বেগ দি দিলো ইয়াত আমি স্কেনিঙত বেগবিলাক ইয়াত ওলাই আহিব ভিতৰত আপোনালোকে চাই লওক ধুনীয়া হংকং ইয়াত লিখা আছে এখন বৰ্তমান এয়াৰ এছিয়া কাউণ্টাৰত আহিলো লগতে বেগবোৰ ওজন কৰিলে আৰু গেট নম্বৰ দি দিলে আমাক ইয়াত এয়া বৰ্তমান এয়াৰপোৰ্টৰ ভিতৰত আমি লাগেজ দিয়া হৈ গ'ল আপোনালোকে দেখিব পাৰে এইবিলাক এইবিলাক ইণ্ডিগৰ ফ্লাইটৰ কাউণ্টাৰ গোটেই ফ্লাইটৰ এইবিলাক কাউণ্টাৰ আছে আপোনালোকৰ ইয়াৰ ফলটো ধুনীয়াকৈ আৰ্ট কৰা আছে দেখুৱাই আছো এতিয়া মই আগুৱাই গৈ আছো আমাৰ যিহেতু 8 নম্বৰ গেটলৈকে যাব লাগিব তো তালৈকে গৈ আছো আপোনালোকক দেখুৱাই আছো চাই থাকক ভিতৰৰ দৃশ্যটো আপোনালোকে আমি লিফ্টৰ দি ওপৰলৈকে গৈ আছো বৰ্তমান 8 নম্বৰ গেটলৈকে চাই থাকক ধুনীয়া কৰি ইয়াত লিখা আছে এয়াৰ এছিয়া 8:55 আমাৰ যিহেতু আছে দিল্লীলৈকে প্লেনখন ফাইনেলি আমি 8 নম্বৰ গেট আহি বিচাৰি পালো এই গেট অৰ্ডাৰ আমি ইয়াৰ ভিতৰে এনেকৈ সোমাই যাম গাইছ আপোনালোকক দেখুৱাইছো আমি বৰ্তমান দুজনে ইয়াত বহি আছো এইটো টাইম হোৱা নাই আগত 2 ঘণ্টা আগত মাতিছিল 2 ঘণ্টা আগত ৰিপৰ্টিং টাইম আছিল আমি ৰিপৰ্টিং টাইমত সোমাই এতিয়া দুজনে বহি আছো টাইম লাগিব যিহেতু ৰাতি ইমান ভালদৰে টোপনি হোৱা নাই 3 ঘণ্টা প্লেনতে থাকিব লাগিব দিল্লীলৈকে আপোনালোকক দেখাইছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা নিউ দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ চাই থাকক আৰু যিসকলে ভিডিঅ'টো নতুনকৈ আছে তেওঁলোকে মোৰ ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিঅ' আহিব দিল্লীৰ পৰা ধামাকাদাৰ চ' আপোনালোকক চাই থাকিব বুলি আশা কৰিলোঁ টিকটো আমি আমাৰ গাঁৱতে কাটিছোঁ গধূলি আমি বৰ্ডিং পাছৰ তাতে ওলাইছোঁ এইখন বৰ্ডিং পাছ যিহেতু তাত ওলোৱাৰ কাৰণে আমাৰ বহুতখিনি ফাষ্ট হৈছে তো বৰ্ডিং পাছো ওলাইছোঁ ইয়াত গোটেইখিনি আমি তাত আলিম ভাই এছ মাৰ্কেটিং তাতে ওলাইছোঁ তেওঁক ধন্যবাদ দিলোঁ গোটেইখিনি আমাক সুবিধা কৰি দিয়াৰ বাবে আপোনালোককো লাষ্ট দেখুৱাইছোঁ এয়াৰপৰ্টলৈকে যোৱা গোটেইখিনি চাই থাকক এয়া বৰ্তমান 8 নম্বৰ গেটৰ 3 নম্বৰ জোন এইটো লাষ্ট চেকিং ইয়াৰ পৰা আমি ভিতৰত সোমাব পাৰিম ফাইনেলি চেকিং হৈ গ'ল এতিয়া ভিতৰলৈকে গৈ আছোঁ আপোনালোকক দেখুৱাইছোঁ বহুত টাইম চেকিঙৰ পিছত এয়া ভিতৰৰ পিনে সোমাই আছোঁ আপোনালোকক দেখুৱাইছোঁ ছাইডতে এখন ইণ্ডিগ' ৰাখিছে
ভিতৰলৈকে সোমাই গৈ আছোঁ বহুতবাৰ চেকিং কৰা আছে ইয়াৰ লাষ্ট এণ্ট্ৰি ফাইনেলি সোমাই আহিলোঁ থেংক ইউ ফাইনেলি আমি 18 ছিট বিচাৰি পালোঁ মোৰ চাৰু উইণ্ড' ছিট লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ পাৰি চাৰুৰ চুইচটোত এ চি ঘূৰোৱা এতিয়া আমাক লাইট নালাগে বাৰু আন্ধাৰ ৱেষ্টেজ নকৰোঁ নালাগে ৱেষ্টেজ নকৰোঁ সেইবিলাক চাইডত আমি দেখিব পাৰি এইবিলাক আপোনালোকক দেখুৱাই আছোঁ এইখন এনেকৈ খুলিব পাৰি ধুনীয়া কৰি এইবিলাক চেফটি ইনফৰমেশ্যন আছে মানে কি কৰিব লাগে গোটেইটো ধুনীয়া কৰি লিখা আছে মানে চেফটি হিন্দি কৈ আছে ধুনীয়া কৰি ডেমো দেখুৱাই আছে কেনেকৈ কৰিব লাগে পানীত ডুবিলে গাড়ী লৰিছে কেনেকৈ ধুনীয়াকৈ পাৰি সেইটো চাব খুলিব লাগিলে এইটো ফাইনেলি উৰিলে প্লেন আমাৰ গৈ আছে ৰানৱেলৈকে 50 হ'ল টাইম চাই লওক মহাবাহু ব্ৰহ্মপুত্ৰ তলতে এইটো ব্ৰহ্মপুত্ৰৰ তলত এই সৰু সৰু দেখা পায় যিহেতু প্ৰথমবাৰ প্লেনত আহিছোঁ ইমান দামৰে টিকট ভৰি চ' এবাৰ বাথৰুমটো কেনেকুৱা আপোনালোকক দেখুৱাইছোঁ চাই থাককচোন বহুত সৰুই হয় বাথৰুমটো ইয়াৰ এবাৰ তোমালোকৰ পিছৰ ছাইডটো দেখুৱাই আছোঁ এইখন ক'ব গ'লে হোটেলেই আৰু এখন ইয়াত দুজনে আমি প্লেনত একা চাহ অৰ্ডাৰ দিলোঁ আমাৰ ঘৰৰ চাহৰ দৰে নহয় বাৰু এইটো বহুত দামী চাহ 100 টকা কৰি লৈছে এক কাপত আৰু যদি পিঠা খাব লাগিলে 1000 মানে ভৰিব লাগে যি কি নহওক মায়ে পিঠা দি পঠাইছিল দুজনে পিঠাৰে ইয়াত চাহ খালোঁ ভাল লাগিল খাই কিন্তু চাহটো ইমান সোৱাদ নাই ভকতে খাইছোঁ উপায় নাই আৰু মাৰি দিলে ৰাস্তাটো ভাই টোপনি গেল নেকি না বৰ হৈ গৈছি না দাদাক চাহ পাক মাৰি দিছিল এয়া মোৰ তলপিনে দিল্লী চহৰত দিল্লী চহৰ তলপিনে অলপ তাৰপিছতে থকা লাগি দিছোঁ বেয়া কিবা বেয়া বেয়া লাগছে বেয়া লাগি দেখা আৰু পৰি যাব কি কৰে এতিয়া ফাইনেলি আমি ওলাই গৈ আছোঁ দিল্লী এয়াৰপৰ্ট আমি অহা প্লেনখন এইখন আপোনালোকক দেখুৱাই আছোঁ প্লেন চ' গাইছ আপোনালোকক দেখুৱাম দিল্লী এয়াৰপৰ্টটো গোটেই ইন্দিৰা গান্ধী এয়াৰপৰ্টটো ইমানেই ডাঙৰ যে আপুনি এনেকৈ খোজকাঢ়ি গ'লে ভাগত ধৰি যাব চাজিতে এনেকৈ লিফ্টৰে খোজকাঢ়ি আছে ধুনীয়া আমি কিছু টাইম প্লেন স্কেলেটৰে খোজকাঢ়ি আহি এখন মুখত দিল্লী এয়াৰপৰ্টটো ধুনীয়া কৰি সজাই ৰাখিছে আপোনালোকৰ চাই থাকক মোৰ তললৈকে নামি গৈ আছোঁ আমাৰ লাগেজ বিচাৰি কেনে আহি আছোঁ আমি গুৱাহাটী এয়াৰপৰ্টতে আমি দাদাক লগ পাইছিলোঁ তেখেতে আৰ্মিত কাম কৰে তেখেতৰ ঘৰ নামটো কি কয় অনন্ত ভূঞা ঠিক আছে খুব ভাল লাগিল আপোনাক পাছত দিব ঠিক আছে আমি 5 নম্বৰলৈকে গৈ আছোঁ দাদা বৰ্তমান ক'লৈকে যাব বুলি ক'লে আপুনি মই কাশ্মীৰলৈকে যাব তেখেতে আমাৰ দেশৰ হকে কাম কৰি আছে আৰ্মিত কাম কৰে তেখেতে চ' দাদাকো শুভেচ্ছা থাকিল আপোনালৈ তোমাৰ শুভেচ্ছা থাকিল ভাল লাগিল অসমীয়া লগ পাই দিল্লীত
আমি 5 নম্বৰ আহি বিচাৰি পালোঁ। চাই লওক আপোনালোকে, ইয়াত আমাৰ বেগটো নিশ্চয় চাগে পাম। কিয় নাপাওঁ চ' বেগটো বিচাৰি আছোঁ, এনেকৈ বেগবোৰ আহি আছে। গ'লোঁ, এয়া আহি গ'ল, গাড়ীটোক ল'ব দিছোঁ, বেগ আহি গ'ল। প্লেনত প্ৰথম এক্সপিৰিয়েঞ্চ ভাল লাগিল, অলপ কাণবিলাক আৰু জিনজিনাই থাকে, যিখিনি হওক ভাল লাগিল। আপোনাৰ আধাৰ কাৰ্ডখন হ'লে হ'ল আৰু ক'ভিড চাৰ্টিফিকেট যিমান মানে ভাবিছিলোঁ চিকিউৰিটি টাইট হ'ব বুলি ইমান হোৱা নাই বাৰু, অকল আধাৰ কাৰ্ডখন থাকিলে হৈ গ'ল। ধুনীয়া কৰি আহিলোঁ আৰু মই বৰ এডভাইচ দিওঁ আপোনাক, ঘৰৰ পৰা চাহ ফ্লাক্সত লৈ আহে। ইয়াত যোনটো চাহৰ দাম 5 টকাও দিব নোৱাৰি, সেইটো 100 টকা পৰিছোঁ। যি নহওক এয়া বৰ্তমান ভিতৰতে আমি চাৰ্ভিচ এক্সপিৰিয়েঞ্চ কেনেকুৱা? এক্সপিৰিয়েঞ্চটো প্লেনৰ প্ৰথম এক্সপিৰিয়েঞ্চটো বেয়া নহয়, কিন্তু কাণেৰে এতিয়া ভালকৈ শুনিছোঁ, সেইটোৱে মানে বেলেগ প্ৰব্লেম এনেকুৱা নাই বাৰু। ঠিকেই, ভালে। দিল্লী এয়াৰপৰ্ট কিন্তু ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 এয়াৰপৰ্ট হয়, দেখিলে গম পায় কিমান তাকে ৰখি ক'লৈকে যাওঁ, কি কৰোঁ, ডিচিশ্যনটো ল'ম পিছত জনাই আছোঁ। আৰু ধৈৰ্য অলপ সময় ধৰক, অলপ পিছতে ভিডিঅ'টো শেষ কৰি আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই আহি বাহিৰত অলপ কিবা ভোক লাগিছে, কিবা কাৰণে খাই লওঁ, তাৰপিছত বাকী আপোনালোকক জনাই আছোঁ আৰু ক'ত যাওঁ, কি কৰোঁ। একজেক্ট ইয়াতে লিখা আছে স্থান। বহুত ডাঙৰ হয় এয়াৰপৰ্টটো, সঁচা কৰি ইমান ডাঙৰ মানে কি বুলি ক'ব, এইবিলাক বাহিৰত এইটো বাহিৰত মোৰ লগত আপোনালোকৰ চাই থাকক। দিল্লীত ধামাকাদাৰ ভিডিঅ' আহিব। যিমান ধূলিময় বুলি শুনিছোঁ সিমান নাই বাৰু, ৰ'দ আছে আৰু ইমান ঠাণ্ডাও নাই। এয়াৰপৰ্টৰ পৰা ওলাই আহিয়ে এইবিলাক এনেকৈ ধুনীয়া বাগান আছে ফুলৰে, ফুলিব ধৰিছে এইবিলাক। এই দূৰ দূৰণিৰ পৰা অহা মানুহবিলাক ইয়াতে কিছুমানে শুইছেও, ধুনীয়া আৰু ছাইডতে ৰাস্তাৰ ওচৰতে দিল্লী মেট্ৰ' এয়াৰপৰ্ট ষ্টেচন। এনেকৈ এইবিলাক ফ্লাইঅভাৰ এইখন সোমাব পাৰি। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ উঠিব গৈ আছোঁ, যদি ভিডিঅ' কৰিব পাৰোঁ আপোনাক দেখুৱাম। আৰু ভিডিঅ'টো আৰু বেছি টাইম নাই, এতিয়া মেট্ৰ' টিকেট পাই গ'লোঁ আমি, সেইকাৰণে সোমাই আপোনাক দেখুৱাইছোঁ। এতিয়া সোমাই গ'লোঁ মই ধুনীয়া কৰি, টিকেট হৈ গ'ল। এতিয়া সোমাই গৈ আছোঁ মেট্ৰ' ট্ৰেইনলৈকে। এয়া ট্ৰেইন ষ্টেচনত আহিব লাগিব, দেখাত ট্ৰেইন ষ্টেচন যদিও নালাগে, কিন্তু ট্ৰেইন ষ্টেচনে। এয়া মেট্ৰ' ট্ৰেইনৰ ভিতৰত সোমাই গৈছোঁ, চাই থাকক আপোনালোকে। ये स्टेशन दिल्ली एरो सिटी दरवाजे बाईं ओर खुलेंगे। प्लेटफॉर्म और ट्रेन के बीच की दूरी का ध्यान रखें। यहाँ एयरपोर्ट के अंतर्देशीय टर्मिनल 1D के এনেকৈ ট্ৰেইনখন একবাৰ মাটিৰ ওপৰৰে একবাৰ মাটিৰ তলৰে সোমাই মেট্ৰ' ট্ৰেইনত এনেকৈ আমি গৈ আছোঁ। আৰু ইয়াত ধুনীয়াকৈ বুজাই দি থাকে গ্ৰীণ ছিগনেলটো ক'ত কেনেকৈ গৈ আছে, ক'ত ষ্টেচন পাব। মোৰ পৰা কোনটা আমি দেখুৱাব লাগিব, দেখে কেনেকৈ ওলাই যাব পাৰিম আপোনালোকক চাই থাকক। ডাঙৰ ডাঙৰ মানুহবিলাক আহি দেখিছোঁ, এইবিলাক বাপৰে বাপ, আচৰিত। কিন্তু ফাইনেলি আহি নিউ দিল্লী চিটি পালোঁ। ভিডিঅ'টো চোৱাৰ বাবে ইমানখিনি টাইম বহুত বহুত ধন্যবাদ। যদি এই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ ভাল ভাল ভিডিঅ' আহি থাকিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু বেল আইকনটো দবাই ৰাখিব, কাৰণ নতুন নতুন ভিডিঅ' আহিব, ন'টিফিকেশ্যন পাই যাব।